আপোনালোকে বজাৰখন যে দেখি যে আছে এই বজাৰখন আপোনাৰ গুৱাহাটীৰ পল্টন বজাৰ হয় আৰু ফুটপাথত যে দোকানবিলাক যে দেখি যে আছে যে এই দোকানবিলাক আপোনাৰ সব বেলেগ ৰাজ্যৰ পৰা অহা বা অন্য সম্প্ৰদায়ৰ মানুহে এইবিলাক ব্যৱসায় বাণিজ্য কৰি আছে আৰু এওঁলোকে ভাল দৈনিক উপাৰ্জনো কৰি আছে দৈনিক আপোনাৰ 1000 1500 2000 টকা দৈনিক উপাৰ্জন কৰি আছে কিন্তু দুখৰ কথা এইটোৱে যে এই বজাৰখনত এজনো আপোনাৰ অসমীয়া মানুহৰ দোকান নাই আপোনাৰ এখনো অসমীয়া মানুহৰ দোকান নাই আৰু ইহঁতে এই দোকানীবিলাকে আপোনাৰ ক'ৰ বহিৰাজ্যৰ পৰা আহি পেলাই আপোনাৰ অসমৰ দৰে জাগাত গুৱাহাটীৰ দৰে জাগাত ব্যৱসায় বাণিজ্য কৰি দৈনিক আপোনাৰ 1000 1500 2000 টকা দৈনিক উপাৰ্জন কৰি আছে এই কামবিলাক যদি আমাৰ অসমীয়া ল'ৰা ছোৱালী যদি কৰিলে যদি হয় আজি এই উপাৰ্জনটো যদি আমাৰ অসমীয়া মানুহৰ হ'লে হয় কিন্তু আমাৰ অসমীয়া মানুহবিলাক কাম নকৰে কাৰণ লাজ কৰে কাৰণ এলেহুৱা হয় কথাটো কাৰণে বেয়া নাপাব কিন্তু এইটো সঁচা কথা হয় আমাৰ অসমীয়া মানুহ এলেহুৱা হয় কষ্ট কৰিব নোৱাৰে আৰু লাজ কৰে এই কোনে কি ক'ব আমাৰ সম্বন্ধীয়ে কি ক'ব আমাৰ লগ বন্ধুৱে কি ক'ব ফুটপাথত দোকান দিয়াৰ কাৰণে কিন্তু ফুটপাথত দোকান দিয়া মানুহবিলাকে নহয় চৰকাৰী চাকৰি কৰিও ভাল টকা উপাৰ্জন কৰিছে বৰ্তমানৰ সময়ত যদি 1000 টকাকৈ যদি ধৰে মাহত 30000 1500 টকা যদি ধৰে মাহত 45000 টকা 2000 টকাকৈ যদি ধৰে যদি মাহত 60000 টকা চৰকাৰী চাকৰিয়ালজনে নাপায় ইমান টকা কিন্তু আমাৰ অসমীয়া মানুহবিলাক কাম নকৰে নহয় লগ বন্ধুৱে কি ক'ব সম্বন্ধীয়ে কি ক'ব কষ্ট বহুত হ'ব সেই বুলি এইবিলাক ভাবি কিনে কামবিলাক এৰি দিছে আৰু এতিয়া বহিৰাগতে আপোনাৰ সুবিধাটো লৈ পেলাই অসমত ব্যৱসায় বাণিজ্য কৰি টকা উপাৰ্জন কৰি আছে আজি ইহঁতে সৰু সুৰাকৈ ফুটপাথত দোকান দি আছে কালি এটা মাৰ্কেটত দোকান দিব ব্যৱসায় সৰুৰ পৰা ডাঙৰ হয় কিন্তু আমাৰ অসমীয়া মানুহে এইবিলাক কথা নুবুজে কিমান দুখৰ কথা যে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে আপোনাৰ নিজকে নিবনুৱা বুলি চিঞৰি পেলাই আপোনাৰ চৰকাৰী চাকৰিৰ পিছত দৌৰি আছে চৰকাৰী যদি নাপায় যদি আপোনাৰ প্ৰাইভেট চাকৰি কৰিব লাগালে চিকিউৰিটি গাৰ্ড চকীদাৰী কামো কৰিব কিন্তু ফুটপাথত বা সৰু সুৰা ব্যৱসায় বাণিজ্য এটা নকৰে সেইকাৰণে আজি অসমখনত কি আছে জানে সেইকাৰণে আজি বহিৰাগতে আজি সুবিধা পাই কিনে আজি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কামবিলাক নকৰাৰ কাৰণে বহিৰাগতে সুবিধা পাই পেলাই আজি অসমত ব্যৱসায় বাণিজ্য কৰি টকা উপাৰ্জন কৰি আছে অসমত টকা উৰি আছে কিন্তু আমাৰ অসমীয়া ধৰিবৰ কাৰণে জানা নাই যোনদিনা অসমীয়া কথাটো উপলব্ধি কৰিব নহয় সেইদিনা চাব অসমীয়াৰ উপাৰ্জনৰ কমি নহ'ব কিন্তু অসমীয়াই বৰ্তমানত দেখা নাই অসমীয়াক লাগে সহজ কাম বহি কিনে টকা উপাৰ্জন লাগে আমাৰ অসমীয়াক